हेलो डियर फ्रेंड आमार यूट्यूब चैनल मुशारफ हेल्पार लई आपलोगक पुनरबार स्वागतम। मैं आगर भिडिओ SSLC एग्जाम 2012 পৰা 2020 লৈ অহা ট্ৰান্সলেশ্যনৰ বিষয়ে আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছিলোঁ। আজি আমি আলোচনা কৰিম SSLC এক্সাম 2022 ৰ মোস্ট ইম্পৰ্টেন্ট ট্ৰান্সলেশ্যনৰ বিষয়ে আমি এই ভিডিঅ'ত আলোচনা কৰিম। যদি আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব, কাষত বেল আইকনটো দবাই ল'ব, কিয়নো এনেকুৱা নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে অতি সোনকালে পাই যাব। যদি ভিডিওটো ভাল লাগি থাকে তেনেহলে লাইক কৰিব, আপোনাৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব। যদি ভিডিওটো বুজাত অসুবিধা হৈ থাকে তেনেহলে কমেন্ট বক্সত কমেন্ট কৰি জনাব। ডিয়াৰ ফ্ৰেণ্ড, চাওক মোস্ট ইম্পৰ্টেন্ট ট্ৰান্সলেশ্যন 2022। এক নম্বৰটো হ'ব আমাৰ গাঁওখন এখন পিছপৰা অঞ্চলত অৱস্থিত। ট্ৰান্সলেশ্যন হ'ব কি আৱাৰ ভিলেজ ইজ সিটুৱেটেড ইন এ বেকৱাৰ্ড এৰিয়া। দুই নম্বৰটো হ'ল গাঁওখন সৰু, জনসংখ্যাও কম। The village is small and population also is less. 3 নম্বৰটো হ'ব প্ৰতি বছৰে ইয়াত বানপানী হয়। Flood occurs here every year. 4 নম্বৰটো হ'ল গাঁৱৰ সৰহভাগ মানুহে খেতিয়ক আৰু বৰ দুখীয়া। The majority of the people in the village are farmers and very poor. 5 নম্বৰটো হ'ল প্ৰতি বছৰে বানপানীয়ে তেওঁলোকৰ প্ৰচুৰ ক্ষতি কৰে। Every year the flood does great loss to them. Dear friends, 6 নম্বৰটো হ'ব আমাৰ গাঁৱত শিক্ষিত মানুহৰ সংখ্যা অতি কম। The number of educated people too is very less in our village. 7 নম্বৰটো হ'ব মই এজন ভাৰতীয় নাগৰিক। I am an Indian citizen. 8 নম্বৰটো হ'ব ভাৰতবৰ্ষ এখন বিশাল দেশ। India is a vast country. 9 নম্বৰটো হ'ল অসম ভাৰতবৰ্ষৰ উত্তৰ পূব প্ৰান্তত অৱস্থিত। 10 নম্বৰটো হ'ল অসম ভাৰতবৰ্ষৰ এখন সৰু ৰাজ্য। Assam is a small state of India. 11 নম্বৰটো হ'ল মোৰ অসমত জন্ম হৈছিল। I was born in Assam. 12 নম্বৰটো হ'ল বৰ্তমান মই গুৱাহাটীত বাস কৰোঁ। At present I am living in Guwahati. Dear friend, 13 নম্বৰটো হ'ল তুমি অকল বুদ্ধিমানেই নহয় পৰিশ্ৰমীও হ'ব লাগিব। You should be not only intelligent but also industrious. 14 নম্বৰটো হ'ব এন্ধাৰ হোৱাৰ আগতে মানুহজন ঘৰলৈ উভতি আহিছিল। The man had returned home before it was dark. এইটো আমাৰ কোন টেন্সত আছে? এইটো আছে past perfect টেন্সত আছে। 15 নম্বৰটো হ'ল ল'ৰাজন অকল বুদ্ধিয়কই নহয় পৰিশ্ৰমীও। The boy is not only intelligent but also industrious. 16 নম্বৰটো হ'ল সি খোজকাঢ়ি স্কুললৈ আহে বাছেৰে নাহে। He comes to school on foot not by bus. 17 নম্বৰটো হ'ল শিক্ষকে ছাত্ৰজনক সুধিছিল তোমাৰ জীৱনৰ লক্ষ্য কি? The teacher said to the student, what is your aim in life? প্ৰশ্নবোধক ইয়াত প্ৰশ্নবোধক চিন আছে সেইকাৰণে প্ৰশ্নবোধক তাৰপিছত উদ্ধকমা ফিনিশ। ডিয়াৰ ফ্ৰেণ্ড 18 নম্বৰটো হ'ল যিমান পঢ়িবা সিমানেই শিকিবা। The more you read, the more you will learn. 19 নম্বৰটো হ'ল তেওঁ গান গাবও নাজানে নাচিবও নাজানে। He knows neither singing nor dancing. 20 নম্বৰটো হ'ল মই সদায় ৰাতিপুৱা সোনকালে শুই উঠো। I always get up early in the morning. 21 নম্বৰটো হ'ল দুখীয়াৰ প্ৰতি দয়ালু হবা। Be kind to the poor. 22 নম্বৰটো হ'ল সি এজন শান্ত ল'ৰা। He is a quiet boy. 23 নম্বৰটো হ'ল অহা সোমবাৰৰ পৰা পৰীক্ষা আৰম্ভ হ'ব। Our examination will start next Monday. Dear friend, 24 নম্বৰটো হ'ল কাশ্মীৰ ভাৰতৰ আটাইতকৈ ধুনীয়া ঠাই। ট্ৰান্সলেশ্যনটো হ'ব
Kashmir is the most beautiful place in India. কাশ্মীৰ ভাৰতৰ অবিচ্ছেদ্য অংগ। Kashmir is a inseparable part of India. 26 নম্বৰটো হ'ল গৰু ঘাঁহ খাই জীয়াই থাকে। The cow lives on grass. 27 নম্বৰটো হ'ল আমি ষ্টেচন পোৱাৰ পিছত ৰেলখন এৰিছিল। The train left after we had reached the station. 28 নম্বৰটো হ'ল তুমি কিমান দূৰলৈ খোজ কাঢ়িবা প্ৰশ্নবোধক। ট্ৰান্সলেশ্যনটো হ'ব হাউ ফাৰ উইল ইউ ৱাক প্ৰশ্নবোধক চিন। যে ঘূৰণীয়া তাক সকলোৱে জানে। Everybody knows that the earth is round. 30 নম্বৰটো হ'ল মানুহ মৰণশীল। Man is mortal.